কিন্তু কেতিয়াও তাতকৈ ওপৰত কেতিয়াও মানে আগুৱাই যাব যে সেইটো কেতিয়াও নিবিচাৰে। আৰু এয়া চাওক কি খতৰনাক এক্সিডেণ্ট হৈছে। আৰে ভैया कैसे हुआ ये कैसे हुआ ডাঙৰ মাৰ আৰু লগাই দিছোঁ আৰু গাইজ কামত মইতো আৰু এইগিলা কাম চাম আৰু অলপমান চস্তু দি বেছি ভাল পাওঁ আৰু হে গাইজ জয় অসম। তো কি খবৰ সকলোৰে, আশা কৰিছোঁ সকলো ভালে আছে। তো ময়ো ভালে আছোঁ আৰু আজি এটা নৰ্মেল ভ্লগ ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আৰু মানে কৰোঁ মানে ক'তো স্পেচিয়েলি ক'তো যাব লগা একো নাই। আজি দিনটোত মানে কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাই আছোঁ ভিডিঅ'টোত। আৰু বৰ্তমান লগত আছে সুজল ভাইয়ে আমাৰ হেৰিয়ত পঢ়ি কি কয় লেজেণ্ডত। এয়া আছে আমাৰ বাসন্তী আৰু আছে লগত এয়া ড্ৰেগন পুৰা ফুল চিষ্টেম এক্সজষ্ট লগোৱা খাই আছে গাড়ীত। আৰু ইয়াতে গাড়ীখন কুল ষ্টাৰ্ট দি লওঁ ৰ'ব। ড্ৰেগন কুল ষ্টাৰ্ট হৈ আছে। তাৰপিছত বাসন্তীক অলৰেডি কুল ষ্টাৰ্ট দি ল'লোঁ। তাৰপিছত লেজেণ্ডক কুল ষ্টাৰ্ট দিব আছে, তো পিছত দি ল'ম এইটো। এতিয়া আৰু অলপমান পিছতে আমি মানে কি বৰ্তমান যাই আছোঁ এপাক জুচ খাবৰ কাৰণে। মানে ৰাতিপুৱাই পুৱাই কিবা জুচ খাবৰ কাৰণে জচ আহি গ'ল। তো এতিয়া যাই আছোঁ বৰ্তমান জুচ খাবৰ কাৰণে সুজল ভাই আৰু মই। সুজল কেনে তই কি নিব্বা কাটিং দিছা এইগিলা? चलता नहीं चलता है वो, ये निब्बा बोलते हैं इसको, ऐसा नहीं करना है दोबारा गमता। तो अभी हम घर से माने कि एतिया घৰৰ পৰা ওলাই যাম। তো এতিয়া যাই কিনে জুচ খাই আহোঁ প্ৰথমতে, তাৰপিছত ডাইৰেক্ট ক'ত যাওঁ দেখাই আছোঁ অলপ। এতিয়া এয়া মিৰিণ্ডা, এয়া আছে সুজল ভাইটি আৰু এতিয়া আছে সেইখন আমাৰ ড্ৰেগন। তো এতিয়া ঠাণ্ডা চাণ্ডা খাই কিনে আহি গ'লোঁ ইয়াতে। তো গাঁৱৰ ভিতৰত মানে এতিয়া আম পাৰি আছোঁ বৰ্তমান আৰু এয়া পাৰি আছোঁ আমি আম। আৰু এতিয়া মন্দিৰলৈকে যাই কিনে তাতে খাই আছোঁ আম। তো দেখাই আছোঁ, চাই থাকিব। মাৰ 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 পাৰ ডাঙৰ 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 চাই পাৰ ডাঙৰ ডাঙৰ মাৰ। এই চুৰ কৰা ধান্দা মাৰছে আম, কি ক'ম আৰু। নালকে দে আমাৰ যথেষ্ট আম হৈ গৈছে নালকে আৰু। বৰ্তমান এইবাৰ আমি মন্দিৰলৈকে যাওঁ, মন্দিৰলৈকে যাই কিনে আম চাম খাম আৰু গাইছ। চাই থাকক ভিডিঅ'টো, একদম ইণ্টাৰেষ্টিং কিবা এটা হ'বলৈ যাই আছে আজি। ইয়াতে আহি পাই গৈছে সি আমাৰ আম। আৰু এতিয়া মানে ইয়াতে পুৰা পিটাৰী ফাটা জ্বালা দি কিনে আমি এতিয়া আম খাম। তো চাই থাকিব। তো এতিয়া আমাৰ ইয়াতে হৈ আছে আম চোকা কাৰ্য। তো আৰু লগাই দিছোঁ আৰু গাইজ কামত মইতো আৰু এইগিলা কাম চাম আৰু অলপমান চস্তু দি বেছি ভাল পাওঁ আৰু ইহঁতক লগাই দিছোঁ অলপ। আম চাওক ইমান আম কুটিছে, কিন্তু এইকেইটা জালুক। তোমাক যে জালুকান বাঢ়িলোঁ কি কৰিলি দেখোন? তোমাক যে জালুকান বাঢ়িলোঁ দেখোন কি কৰিলি? কি কৰিলি কি কৰিলি দেখোন? যাই পাৰলি আন আন আনবা দিলোঁ ইছানে তোমাক জালুক। তুমি কি কৰি আছিলি? উপায় নাই আৰু মই আনবা যাব লাগব আৰু ক'বাৰ পৰা বিচাৰি দিয়ক। এতিয়া আৰু চালুক চালুক আৰু আনবা যাব লাগব লাহে লাহে। এই হৈ গৈছে আমাৰ বৰ্তমান জালুক চালুক কাটি দিয়া। আৰু কি বগা বগা হৈ আছে হালধি চালদি ক'ত? তোন কি আকৌ মেনেজ কৰিব নোৱাৰা নেকি? ইমান পাত চাত কাটি আনি দিলোঁ, কিবা দিলোঁ, আম পাৰি আনিলোঁ, তোন একো নোৱাৰা যে। এনে অলপমান কৰিলোঁ নহ'লে আৰু বেছি বকবা লাগিলে আৰু মোক ভাগতে দিবাৰ নাই আৰু নবং দে আৰু বেছি হ'ব দে আৰু। এই মোক দি এতে দি খাই লওঁ, খাই কিনে একেবাৰে দেখাই আছো আৰু ইমান খাবি হ'ব হ'ব। এতিয়া আৰু মানে কি জ্বালা চালা ধৰছে একদম আৰু নৰিয়াৰ। তো আৰু হাইৰত যাই কিনে আৰু ঠাণ্ডা খাম এটা আৰু। এতিয়া মানে গাইজ হৈ গ'ল দুপৰীয়াৰ ললাই চলক। এতিয়া মানে হৈ গ'ল গাইজ দুপৰীয়াৰ 2:02 আৰু আমি যাই আছোঁ বৰ্তমান সৰভোগত। কাৰণ কিয়নো এই ঘৰৰ খানানো গাইজ কিমান খাই থাকিম। এতিয়া আৰু অলপমান বাহিৰৰো খাব মন যায় দিয়কচোন। আজি মানে খাম গাইজ গোটেই আজি দুপৰীয়াৰ খানাটো নন্দিনীত।
হ'ব আৰু মানে নন্দিনীটো খাব পাৰোঁ, মেজিটো খাব পাৰোঁ। তো এতিয়া যাওঁ সৰভোগলৈকে। তো ক'ত যাই কিনে খাম খানাটো আজি দুপৰীয়াৰ, তো সকলোখিনি দেখুৱাই আছোঁ আৰু ভিডিঅ'টো একদম সম্পূৰ্ণকৈ বনি থাকক। তো বৰ্তমান আহি পাই গ'লোহি মানে সৰভোগৰ গান্ধী ভৱনৰ ওচৰত, আৰু ভাইক লগ পাই গ'লোঁ। ভাইকে এতিয়া মানে কি পাৰ্চেল লৈ ৰখি আছে। কিয় ভাইয়ে দে আৰু তুই এটা পাৰ্চেলে অৰ্ডাৰ দিয়া, তোক দেখিলে পাৰ্চেল অৰ্ডাৰ দিয়া দেখা পাওঁ। পইচা তামাম হৈছে নেকি? হা দে আৰু থবা জেগা নাই যদি দিবি অলপমান। তো এতিয়া আৰু ইয়াতে মানে এই কুঁহিয়াৰৰ ৰস চচ অলপমান খাই লওঁ ইয়াতে, মানে বৈধ্য গৰম না। আৰু ইয়াৰ পিছত ডাইৰেক্ট যাই আছোঁ, মানে ক'ত যাই আছোঁ তো দেখা পাই আছোঁ। তো ইয়াতে আমি মানে বৰ্তমান ৰখি আছিলোঁ আৰু আহি পাই গ'ল এতিয়া ভাই চেনিৰাম মহা চেনিৰাম। এতিয়া কি কয় 250 লৈ কিনে চাল দিয়ে দেন 200 লৈ কিনে চলিয়ে চেনি দি ফুৰছে। অ চেনি চেনি কেনে খবৰ? এই অ না এই ভিডিঅ' কৰি আছো, তই ভালকে ৰেছপন্স কৰা নাই গেলা। বাকী খবৰ চবৰ ক? বহুত দিন মূৰত লগ পালো হয়। বাকী খবৰ? ইফালে আহ। তো বাদ দিয়ক আৰু এতিয়া আমাৰ চেনি ভাই আহি পাইছে লগত। তো এতিয়া মানে কি হৈছে ইয়াৰো ভাইৰ মানে কি কিবা তোৰ কিবা কেছ হৈছে বোলে, কিৰিটো এৰি গৈছে নেকি তোৰ? দিছিল নেকি? কি কৰিবি আৰু মানে আজিকালি কি হৈছে আমাৰ প্ৰজন্মৰ ল'ৰাবিলাকৰ চবৰে মানে এটাই প্ৰব্লেম, ছোৱালী প্ৰব্লেম। মই এটাই কথা ক'ব বিচাৰোঁ চবকে যে ছোৱালীৰ পিছত দৌৰা বাদ দিয়ক, নিজৰ সঠিক পথত লাগক, ইনকাম কৰক, ছোৱালী আপোনাৰ পিছত দৌৰিব। সেয়াই আৰু। তো চেনি ভাই কি কবি, এটা মটিভেশ্যনেল কিবা ডাইলগ কৈ দে। হা তইতো আৰু চেনিৰাম 200 লৈ কিনে চেনি দি ফুৰি আছে, মানে ইয়াৰ কথা আৰু বাদ দিয়ক। ইয়াৰ পৰা লৈ ল'লোঁ মানে জুচ, মানে একদম গৰমত নৰি আৰু অলপমান ৰখি কিনে আৰু এতিয়াও আৰু খাই লওঁ, খাই কিনে আৰু তো এতিয়া আৰু এইটো খাই কিনে এইবাৰ আৰু আমাৰ আজিৰ মানে কি দুপৰীয়াৰ আহাৰটো গ্ৰহণ কৰিব যাওঁ আৰু। তো চাওক মানে আমি যাই আছিলোঁ বৰ্তমান মেজিৰ ফালে, আৰু এয়া চাওক কি খতৰনাক এক্সিডেণ্ট হৈছে। अरे भैया कैसे हुआ ये, कैसे हुआ पता नहीं, अचानक से हो गया क्या? अच्छा तो ये देखिए यहाँ पर मतलब क्या खतरनाक तरीके से यहाँ एक्सीडेंट हो गया है, बहुत बुरी तरीके से एक्सीडेंट हो गया। ये देखो ना पूरा वो इधर है, वो इधर, मतलब भैया लोग मंदिर रिपेयर कर रहा है गाड़ी। तो अभी तो फिर তো এতিয়া আহি পাই গ'লোহি বন্ধুসকল, মানে কি মেজিত, আৰু লগত আছে সুজল ভাইটি। তো ভাইটিক লৈ আহিছোঁ লগত, আৰু এতিয়া ভিতৰত যাওঁ। তো বহুত ধুনীয়া কৰিছে না বৰ্তমান, চাওঁ কেমেৰাটো ধৰি দে। মানে কি আগতে যেতিয়া আহিছিলোঁ না, তো তেতিয়া ইমান এটা মানে বেছি ইমান হাৰিয়ালি নাছিল। তো বৰ্তমান মানে বহুতখিনি বস্তুৱে ভাল হৈ গৈছে। তো বলক ছাৰে আগত যাই আছে, মই পাছে পাছে পুৰা এংগুলটো চাই যাই আছোঁ, মজা লাগি আছে, একদম মজা ভিউ আহি আছে গাইছ। চাওক গাইছ ইয়াতে কি ধুনীয়াকৈ মেজি চেজি সাজি থৈ দিয়া, মেজিত মানে মেজি। তো মেজিটো মানে কি কিবা জাপি চাপি দি থৈছে বাৰু, এয়া চাওক জাপি চাপি মানে একদম পূৰা। এতিয়া বাৰু আহি পালোঁ মেজি, আৰু মেজিৰ ইয়াতে এটা কেবিন লৈ ল'লোঁ। তো কেবিনত আছে বৰ্তমান সুজল ভাই, আৰু এইফালে খালী চেয়াৰ, ইয়াতে বহিম মই। আমি কোনো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আমাৰ নাই, কিন্তু তাৰ বোলে কিবা হেৰিয়ে, তোমাৰ বোলে শুনিছোঁ বিয়া, মাতিবা, চিঠিখন লৈ মোৰ ঘৰত আহিবা, গল্লা বিলাব যাম। নাই কি সুজল, গল্লা বিলাব যাম বাৰু। এতিয়া আমি ইয়াতে আৰু সেই খাওঁ, বিৰিয়ানী খাওঁ। বিৰিয়ানী ক'ত লিষ্ট ক'ত বিৰিয়ানী এগ বিৰিয়ানী, চিকেন বিৰিয়ানী 250। তো এতিয়া চিকেন বিৰিয়ানী অৰ্ডাৰ কৰি দিওঁ আমি, আৰু ইয়াতে আৰু খাই কিনে তো তাৰপিছত আৰু চিধা একদম ঘৰত যাম। আৰু দেখাই আছোঁ ভিডিঅ'টোত বনি থাকক। তো তাকে বাৰু কি এটা ধুনীয়া পৰিৱেশ চাওক, একদম মানে কেবিনটোৰ একদম ছাইডতে মানে গছ গছনি একদম সেউজীয়া হৈ আছে, আৰু ওচৰতে মানে এইটো বেকি নৈ বৈ যাই আছে ছাইডেদি। আৰু এইটো লোকেশ্যনটো হয় আমাৰ সৰভোগৰ মানে কি যিটো নৱোদয় স্কুল আছে না, তো নৱোদয় স্কুলৰ অলপমান আগত আহিব লাগে, তাৰপিছতে মানে এই ঠাইটো পোৱা যায়। আৰু একদম নিয়াৰ বাই, একদম আপোনাৰ মানে ক'ব গ'লে বেকি ৰিভাৰৰ একদম কাষতে আৰু। তো যিসকলটো সৰভোগৰ তেহঁতে জানে, আৰু যিসকলে নাজানে গুগল মেপ কৰি আহিব পাৰে।
ফাইনেলি গাইজ আমাৰ বিৰিয়ানী আহি পাই গ'ল ৰেডি ইয়াতে আৰু ধুনীয়া এটা মানে কি বাতিত দিছে ইয়াতে আৰু থালো দিছে এক্সট্ৰা কৰি। সুজল ভাইটি কেনে লাগিছে? তামাম না? এইটো কিহৰ পাৰ্টি বুজিছা না? কিহৰ পাৰ্টি আজি? তো এয়া বিৰিয়ানী আহি পাল আমাৰ আৰু এতিয়া ইয়াতে অলপ খাম, খাই দেই আৰু অলপ বাহিৰত ৰখিম, ৰখি কিনে আৰু পিছত আৰু ওলাই যাম। তো কি হৈ আছে ভিডিঅ'টোত সকলোখিনি দেখুৱাই আছোঁ, চাই থাকিব। তো এয়া বৰ্তমান আমি ইয়াতে খোৱা দোৱা হৈ গ'ল। তো সুজল ভাইটি আমি আৰু ইয়াৰ পৰা যাব পাৰোঁ। তো তাৰ আগতে মানে এটা কথা মনত পৰি গ'ল গাইজ। কথাটো মানে কি হ'ল যে কিবা এটা লাইন মানে মনত পৰি গ'ল। তো সেই লাইনটো মানে ক'ব বিচাৰিছোঁ অলপমান। মানে মানুহে গাইজ আপোনাক বিচাৰে যে আপুনি আগুৱাই যাওক, কিন্তু কেতিয়াও তাতকৈ ওপৰত কেতিয়াও মানে আগুৱাই যাব যে সেইটো কেতিয়াও নিবিচাৰে। তো যিমানেই ভাল নিবিচাৰক কিয়, তো মনত মানে কিবা নহ'লেও কিবা এটা থাকেই সকলোৰে। তো মানুহক ইমান পটকৈ চবটা বস্তুৱে সকলো বস্তুৱে মানে ইমান সোনকালে বিশ্বাস কৰি নল'ব। তো তাকেই ক'ব মন গ'ল, কাৰণ মানে মনত কিবা এটা কথা চলি আছিল। এতিয়া বাৰু খাইদাই হৈ গ'ল আৰু ইয়াৰ পৰা মানে ওলাই আহিলোঁ, পেমেণ্ট চেমেণ্ট কৰি আহিলোঁ আৰু ইয়াতে বোলে ভাইটিয়ে ইয়াতে ফটো উঠে। এই নিব্বা কেনে কি লাইভত ফটো উঠবি? তো এইটোত বোলে ফটো উঠে গাইছি দে আৰু নিব্বা নহয় দিয়কচোন, এতিয়া আৰু বোলে উঠে। তো আৰু দুটামান উঠাই দিওঁ। উঠ উঠ। তো এতিয়া বাৰু বহুত ধুনীয়া কৰিছে এইখন। আগতেতো অলপমান মানে কি সেই আছিল, সৰু মানে কি কিছুমান বস্তু হোৱা নাছিল, কিবা বেছি ডাঙৰ নাছিল, বস্তু পাতিবিলাক হোৱা নাছিল। তো বৰ্তমান চবখিনি বস্তু হৈ গ'ল আৰু এটা ভাল বস্তু দেখাই আছোঁ ৰ'ব। এইখনত আছে ন' এলকহল। তো এলকহল মানে ইয়াতে এলাও নাই, সেইটো বহুত ভাল বস্তু দেই। তো ইয়াতে আৰু ফটো চটো উঠোঁ, ইয়াকো ফটো মাৰোঁ আৰু ইয়াৰ পৰা অলপমান পিছতে ওলাই যাম। চাওক